আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু উৰুকাৰ বহুত শুভেচ্ছা থাকিল আপোনালোকলৈ। ভিডিঅ'টো বাৰু এদিন দেৰিকৈ পাব। আৰু উৰুকা বুলি মায়ে এইফালে পূৰা শাক ছিঙি আছে। এইফালে দৈ টেকেলিও আনিলেগৈ দেউতাই ৰাতিপুৱাই। বিহু বিহু লাগিছে আৰু ৰাতিপুৱা সাজৰ কাৰণে এইফালে মাছ আনি ৰাখিলে আৰু ইয়াতে মায়ে মাছ ভাজি আছে। মাছ আমাৰ দুপৰীয়া সাজ শাকে মাছে, এইফালে মাছৰ কণী খাই লওঁ মই। এইফালে মায়ে বনাই আছে থুপ পিঠা, তেল পিঠা বুলিও কয় কিছুমানে, আৰু কি এটা নাম আছিল, বৰপিঠা। আপোনালোকে কি বুলি কয় জনাবচোন। হাতটো লাগি যায়। এইখিনি হৈছে আৰু অলপ আছে। দৈ দিছা নেকি? মায়ে নাৰিকলৰ লাড়ু বনাই আছে। এবাৰ নাৰিকল বেছি নহয় আমাৰ, নাৰিকল কম আছিল কাৰণে অলপে বনাইছে আৰু। চাওক কিমান ধুনীয়াকৈ গোল হৈছে। আৰু কেইটামান দেখুৱাইছোঁ ৰ'বা। ইফালে এইকেইটা মিঠৈ দিয়া নাৰিকলৰ লাড়ু বনাইছে। এবাৰ কমকৈ বনাইছে, এবাৰ নাৰিকলৰ অভাৱ। মিলাই লৈছোঁ ৰ'ব। কোনফালে কেমেৰাটো ভালকৈ চাব লাগে মই সেইটোৱে নাজানো। আৰু আজি কি হ'ল জানেনে, কালি শ্বুট কৰা ভিডিঅ' এটা আজি আপলোড কৰিছিলোঁ। লং ভিডিঅ' আছিল, বেছি সময়ো নাছিল, 6.5 মিনিটমানৰ আছিল। কিন্তু আমাৰ ইয়াতে নেটৱৰ্কটো ইমান এটা ভাল নহয় কাৰণে 4G পায়, কিন্তু 5G মানে ক'ৰবাতহে পায়, চবতে নাপায়। সেইকাৰণে সেইটো ভিডিঅ' আপলোড কৰোঁতে মোক গোটেই আজি দিনটো গ'ল, গোটেই উৰুকাটো মোৰ সেনেকৈ গ'ল। 4 ঘণ্টা লাগিলে। মই সেই 4 ঘণ্টা মানে বাটৰ পৰা ঘৰলৈ, ঘৰৰ পৰা চাদৰ ওপৰলৈ এনেকৈয়ে থাকিলোঁ। আৰু সেইকাৰণে আৰু বেছি ক্লিপ ল'বই নাপালোঁ। ৰাতিপুৱা লৈছিলোঁ অলপ, কিন্তু মোক তেনেকৈ দেখুৱাবই নাপালোঁ। সেয়াই আৰু। এতিয়া দেউতাই আনিব গৈছে মাংস বজাৰৰ পৰা, আৰু বাকীখিনি এতিয়া দেখুৱাই যাওঁ আপোনালোকক, চাই থাকিব। বেছি একো আইটেম নাই বাৰু, আমাক এনেও মানে বেছি নালাগে। মাছ বা মাংস থাকিলে কিবা মানে বেলেগ আৰু ভাজি চাজি বা কিবা আমাৰ তেনেকুৱা একো নাই। আমি খাব নোৱাৰোঁ ইমানবোৰ আইটেম, সেইকাৰণে চিম্পলকৈ বনাই আপোনালোকক দেখুৱাই যাম। আৰু মৰমবোৰ দি যাব, মানে কষ্ট হয় অলপ। আৰু আপোনালোকে যদি মৰমবোৰ নিদিয়ে তেতিয়া বেয়া লাগে, আৰু আপোনালোকৰ যদি মৰমবোৰ পাওঁ তেতিয়া ভিডিঅ'বোৰ বনায়ো ভাল লাগে। সেইকাৰণে মৰমবোৰ দি যাব। দিয়া মায়ে এফালে অলপ দালিয়া দিলেহি। মায়ে সদায় এনেকৈ দালিয়াই খায় ৰাতি। সেইফালে তেওৰাই খাই আছে। খাই চিনচেন চাই আছোঁ। এখন মানে এতিয়ালৈ এৰিব পৰাই নাই, আৰু নোৱাৰোঁ কেতিয়াও এৰিবলৈ। ইমান বেছি ভাল পাওঁ চিনচেন। আৰু তাৰপাছত আহিলে সীমাবাহঁত। এইফালে চবেই একেলগে চাহ খাই আছে বহি পেলাই। এইফালে ৰাতিৰ সাজৰ কাৰণে দেউতাই আমাৰ কাৰণে ব্ৰইলাৰ আনিলে, আৰু মাহঁতৰ কাৰণে এইফালে লোকেল মুৰ্গী। আমি ব্ৰইলাৰ খায়ে ভাল পাওঁ, সেইকাৰণে আমাৰ কাৰণে ব্ৰইলাৰ। সেয়াই আৰু এইফালে মই তলতে বহি লৈছোঁ আদা নহৰু কাটিবলৈ। পিঁয়াজ কাটি কাটি মায়ে কান্দি আছে। আমাৰ ফালে আলু গুচাই আছোঁ। ইফালে ব্ৰইলাৰ বনি আছে, কালাৰটো ভাল লাগে। আৰু এইফালে লোকেলটো। মায়ে কৈ আছে কেৰাহীটো কলা হ'লেও বনাই সেইটোতে বেছি ভাল লাগে বুলি। ইফালে মায়ে মাতিলে ভাজি মাংস খাবলৈ। ইফালে ভাত বাঢ়িছে আৰু এতিয়া
বনি আছে আমাৰটো হৈ গ'ল এতিয়া মায়ে বাঢ়ি আছে আৰু আমি ভাতকেইটা খাই লওঁ দিনতো মই খাব নাপালোঁ মাহঁতৰ লগত ভিডিঅ' আপলোড কৰি থাকোঁতে আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আজিলৈ ইমানেই আছিলে আৰু মৰমবোৰ দি যাব ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক এটা কৰি থৈ যাব আৰু প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ বাই বাই